নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ সুইট হোম ডায়েৰিজ চেনেললৈ। এতিয়া আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। বৰ্তমান মই গা পা ধুই কৰি আহিলোঁ আৰু আমাৰ ছাৰ একদম তামাম ব্যস্ত, লিখি আছে একদম পূৰা গান শুনি শুনি। এতিয়া একো কথা কৈ লাভ নাই, এতিয়া আপুনি যিমান কথা কয় একোৱেই গুৰুত্ব নাই, খালি লিখাত ব্যস্ত। যেতিয়া লিখে একদম লিখাই আৰু বেলেগ কোনো কথা নাই। কোনোবা মাতিলে খংহে উঠে, গতিকে লিখিবলৈ দিওঁ তেওঁক আৰু আমি ব্লগটো কণ্টিনিউ কৰি যাওঁ। আপোনালোকে চাই থাকিব দেই। কেতিয়া যে আজৰি হ'ব, অথনিয়াৰ পৰা ব্যস্ত 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 বৰ লাগি গৈছে। কেতিয়া আজৰি হ'বা? কিমান সময় আৰু? 5 নে 10? বৰ লাগি গৈছেগৈ, কৰিবলৈ কাম নাই আজি। কাম থাকিলেও ইমান কাম নাথাকিলেও কামেই নাই, কি যে হ'ব। ক'ত আহিছোঁ কৈ দিয়া। আমি গৈ আছোঁ এতিয়া চাই বাবা ওচৰলৈ। আমাৰ বৃহস্পতিবাৰ আজি ব্ৰত, বাবাৰ তাত চাকি গছ জ্বলোৱাৰ পাছতহে আমি কিবা অন্ন গ্ৰহণ কৰিম। অন্ন নহয় মানে লঘু আহাৰ আৰু। আজি আমাৰ নিমখ একো নচলে, গতিকে ব'লক আমাৰ চাই বাবা মন্দিৰলৈ যাওঁ। ঢেণ্টি পৰিৱেশটো দেখিছেনে আপোনালোকে? ইমান ধুনীয়া সেউজীয়া চবফালে। আহি ৰাস্তাতহে ভিডিঅ' কৰিবলৈ সময় পাইছোঁ, ঘৰত নোৱাৰিলোৱে, কিবা কিবি ইটো সিটো থাকে ওলাই আহোঁতে। গতিকে এতিয়া আমি গৈ থাকোঁ, একেবাৰে মন্দিৰত লগ পাম। টাউনৰ মাজত হঠাৎ ৰৈ দিলোঁ। বৰ ধুনীয়া মানে মোক লাগি থকা ফুল এজোপা দেখা পালোঁ। এতিয়া মানে ৰাস্তাতে আছে, ৰাস্তাত মানে একে ড্ৰেইনত পালেহি। গতিকে ভাবিছোঁ অকণমান পুলি এটা লৈ যাওঁ, মানুহে দেখিলেও দেখিব আৰু দেই। পালোঁ এইকণ হ'লেই হ'ব, লৈ লৈছোঁ। এইটো মোক বহুত প্ৰয়োজন আছিলে, আজি পাই গ'লোঁ, লৈ লৈছোঁ। মোক নিবলৈ আহি গ'ল, এয়া ল'লোঁ।
আহি আহি আমি ছেকেণ্ড ডেষ্টিনেশ্যন পালোহি এইটো আমাৰ ছেকেণ্ড হোম মই য'ত কেঁচুৱাৰ পৰা ডাঙৰ হৈছিলোঁ সেই ঘৰটোলৈ আজি লৈ যাম এইটো সাই বাবা প্ৰসাদ সাই বাবা মিঠাই এইটো আমাৰ কাৰণে নহয় খোৱা না আমাৰ বজাৰ কৰি হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ সৰুতে এইটো কোনে কোনে খেলিছিলে কোৱা নকোৱা কি ক'ম আমাৰ মন্দিৰলৈ যোৱা বজাৰ কৰা চব হৈ গ'ল চব এতিয়া আজৰি এতিয়া আমি ঘৰলৈ আহি আছোঁ তাৰপিছত ৰাস্তাত বহুত ধুনীয়া জেগা অকণ পালোঁ মুকলি জেগা তাতে অকণ ৰৈ পেলাই বতাহ লৈছোঁ বহুত দিনৰ মই ডেটিং মাৰিছোঁ পাহৰি থাকিলোঁ ডেটিং কেনেকৈ মাৰে আকৌ ডেটিং মাৰিছোঁ মানে ৰিভাইভ কৰিছোঁ লাগে কেতিয়াবা মেমৰিবিলাক এনেকৈ ৰিভাইভ কৰিব লাগে সদায় ভিডিঅ' দি থকা হৈছে সদায় ভিডিঅ'ই দি থাকোঁ এতিয়াও কোনোদিন আপোনালোকৰ লগত মানে কথা পাতি পোৱা নাই তেনেকৈ লাইভো অহা নাই বা কিবা তেনেকুৱা কিবা কমিউনিটিত কিবা দিব পাৰি যে কুৱেশ্যনৰ কাৰণে সেইবিলাকো দিয়া নাই মানে সেইখিনি দিব পৰাকৈ নাজানোৱেই কিমান কৰিব লাগে ভাবিছোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ তুমি নাপাতা মইতো পাতিয়ে থাকোঁ আৰু কিবা পাতা আকৌ গৰুৱে মাতি আছে গাঁৱৰ পৰিৱেশ পূৰা আৰু নামাতিবি পায় আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে সঁচাকৈ জনাব কিবা যদি আমি দিব পাৰোঁ মানে আমাৰ ফালৰ পৰা আমি কি দিব লাগে সেইখিনি আপোনালোকে ক'ব কমেণ্টৰ যোগেদি ভাল লাগিব আমাৰ তেতিয়া আমি সেই তেনেকৈ আপোনালোকৰ মানে সঁহাৰি পালে তেনেকৈ ভিডিঅ'বিলাক বনাই যাবলৈ ভাল লাগে ভাল পাওঁ আৰু যিহেতু আমি একেবাৰে নতুনকৈ চেনেলটো খুলিছোঁ আৰু কেতিয়াও তেনেকৈ কৰিয়ে পোৱা নাই এওঁতো বাৰু কেমেৰা কাম কৰে মই হয়তো প্ৰথম মানে তেনেকৈ কেমেৰা ফেচ কৰা তেনেকুৱা একো নায়েই মানে অভ্যাস তথাপিও কেনেকুৱা পাইছে জনাব আপোনালোকে আৰু কি এড কৰিব পাৰি সেইবিলাক জনাব একচুৱেলি আমাৰ এইকেইদিন অকণমান মানে হেৰি চলি আছে কি ঘৰত অলপমান কাম চলি আছে সেইকাৰণে কুকিং ভিডিঅ'বিলাকো আনিব পৰা নাই আৰু মানে সেয়াই আৰু কি ক'ম কোৱা প্ৰব্লেম ক'বলগীয়া নাই প্ৰব্লেম মানে কি প্ৰব্লেম থাকিবই তাৰ মাজতে ভিডিঅ' দি থাকিব লাগিব আৰু তাৰ মাজতে ভিডিঅ' দি থাকিব লাগিব প্ৰব্লেম মানে বিশেষ প্ৰব্লেম একো নাই তেনেকুৱা কিন্তু এওঁৰ অফিচৰ অলপ কাম প্ৰেছাৰ অকণমান হৈ আছে গতিকে তেওঁ মই হেতাত ধৰিব পৰা নাই মই কলমত ধৰি আছোঁ এতিয়া কলমত ধৰি আছে আৰু মই তেনেকৈ মই আজিলৈকে ইমান বিয়া হোৱা আমাৰ 7 বছৰ হ'ল আজিলৈকে মই চিকেন বনাই পোৱা নাই গতিকে তেনেকুৱা চিকেনৰ ৰেচিপি কাৰোবাৰ ঘৰত যদি বনাব লগা থাকে মোক মাতিব একদম বুজিম ফ্ৰী অফ কষ্ট খালি খাবলৈ দিব লাগিব মই আজিলৈকে বনাই পোৱা নাই গতিকে তেনেকুৱা মই চিকেনৰ আইটেম ভালকৈ নাজানো আৰু যিখিনি কুকিং মানে ভাল ৰেচিপিবিলাক তেওঁৱেই বনায় মই আজিলৈকে তেনেকৈ ইমান ৰেচিপি বনাই পোৱা নাই যে মই সাধাৰণ মাছখিনিয়ে বনাব জানো আৰু বিভিন্ন ষ্টাইলত কিন্তু বেলেগ মই ইমান বনাব নাজানো এওঁ ভাল বনায় আৰু গতিকে এওঁ যেতিয়া পৰা নাই গতিকে এতিয়া কুকিং ভিডিঅ' দুদিনমানলৈ দিব পৰা নাযাব সেইকাৰণে আমি ব্লগেই কৰিছোঁ আৰু সেয়াই চোৱা বাকী হৈ গ'ল এতিয়া আমি কথা পাতিলোঁ বহুত সময় কথা পাতিলোঁ আপোনালোকে ব'ৰ হৈ যাবগৈ গতিকে আৰু কথা নাপাতোঁ আপোনালোকে কমেণ্টত মানে ক'ব বুলি আশা ৰাখিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ ঘৰত গৈ আকৌ লগ পাম এই মাছ চাই আছোঁ পথাৰত মাছ ওলাইছে নেকি এই তুমি এইফালে চোৱা কিবা এটা কৈ দিয়া বাই বাই
আমাৰ চাই বাবা ব্ৰত ভাঙিব হৈ গ'ল আমি ঘৰলৈ যাওঁ অঁ আমাৰ ব্ৰত আছে যে ব্ৰত ৰেষ্ট লওঁগৈ মই ৰাতিপুৱাৰ পৰা কামেই কৰি আছোঁ আজি ব্ৰতৰ কাৰণে একো খোৱাও নাইকিয়া গতিকে এতিয়া গৈ পেলাই মন্দিৰত চাকি দি আহিলোঁ যেতিয়া কিবা এটা খাব পাৰি বুলি কৈছে গতিকে এতিয়া খাওঁগৈ কিবা এটা খাই পেলাই অকণমান ৰেষ্ট লওঁ ৰেষ্ট লৈ পেলাই পিছত আকৌ লগ পাই আছোঁ নাৰিকল খাইছোঁ খাই লওঁ তেওঁ চুবাই আছে মোৰতো ঘূৰাই গৈছেগৈ এদিন থাকোঁতে খোৱা বোৱা কথা ইমান পাতিব নালাগে অঁ ব্ৰতত আছোঁ লোভ লাগিব ন মন্দিৰৰ পৰা আহি পাইছোঁ আৰু ভ্লগ শ্লগ বনাব মই নাজানো এটা কথা কিবা এটা কাৰণ লাগে এনেই আং বাংকৈ নিজৰ ডেইলি লাইফডাল দেখাই কি লাভ কি ক'বলৈ মই বুজি পোৱা নাই কি ক'ব লাগিব কি কৈ আছানো এতিয়া সেয়াকে কৈ থাকা এইবিলাক মানে ভাল নাপায় চাই ঠিক আছে পিছত লগ পাম আকৌ দেই চাকি দিয়া হৈ গ'ল এতিয়া ব্ৰত ভাঙিব লাগে তাৰ কাৰণে মই এয়া ৰেডি কৰিলোঁ এতিয়া এইখিনি সিজাই দিওঁ পিছত ব্লগটো ইমানতে সামৰণি মাৰোঁ বহুত কিবা কিবি দেখালোঁ বেয়া নাপাব যদি ব'ৰ পাইছে প্লিজ বেয়া নাপাব গতিকে আজিলৈ আহোঁ বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব অথনি কোৱা কথাখিনি যিখিনি কৈছিলোঁ আপোনালোকে প্লিজ সেইখিনিৰ ওপৰত কিবা এটা কমেণ্ট কৰিব কি কেনেকুৱা কি কৰিব লাগে ছাজেশ্যন দিব আপোনালোকৰ সঁহাৰি পাম বুলি আশা কৰিলোঁ চাই থাকিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে প্লিজ শ্বেয়াৰ এটা কৰি দিব দেই